আমি লহৰঘাটৰ পৰা আহিলোঁ, আহি পেলাই মদনপুৰ মাটিপোতালৈ আহিলোঁ। চাওক, কৰোণা ভাইৰাছ আতংক যিহেতু দেশজুৰি বিয়পি আছে আৰু দেশজুৰি আৱৰি আছে, গতিকে আপোনালোকে মাস্কটো পৰিধান কৰিব। মাস্ক অবিহনে আপোনালোক নোলাব বাহিৰত যদি পাৰে, যিমানখিনি পাৰে। ফাৰ্ষ্ট অফ অল আমি আহিলোঁ লহৰঘাটৰ পৰা, আহি পেলাই গৈ আছোঁ কুলচিলৈ। আৰু এতিয়া এটা সুঁৱৰি হোৱা এটা এই মণ্ডপ দেখিছোঁ, তাত আমি গৈ আছোঁ। চাওঁ, যিখিনি পাৰোঁ আপোনালোক দেখা যাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আমি ইয়াৰ পিছত যাম কুলচিলৈ। কুলচিত আহক চাই লওঁ। মাটিপোতা সত্ৰৰ দৌলৰ সন্মুখত এটা ঘৰ আছে, চাগে ইয়াত দৌল যাত্ৰীবিলাক বহে আৰু নাম কীৰ্তন কৰে এনেকুৱা। তো এইখিনি মোৰ পিছফালে আপোনালোকে চাব পাৰে। এতিয়া অলপ লেতেৰা হৈ আছে, কিন্তু যেতিয়া সুঁৱৰি হয় ইয়াত, সুঁৱৰিত এইবিলাক চব পৰিপাতি আৰু চাফ চিকুণ কৰা হয়। অলপ দেখাব যত্ন কৰিম। আৰু মই গৈ আছোঁ এতিয়া দৌলৰ ওপৰলৈ, য'ত দৌলৰ মূৰ্তিটো বহাই, য'ত শ্ৰীকৃষ্ণ ভগৱান বহায় মূৰ্তিটো, সেইটো আহক চাওঁ। এইখন হৈছে চিৰি ওপৰত যোৱা, আৰু আমি বৰ্তমান ওপৰৰ ফালে গৈ আছোঁ। চাওকচোন, আহক কি আছে তাতে। এতিয়া উপস্থিত হ'লে আপোনাৰ য'ত মূৰ্তি বহায় এইখিনি জেগাতে গোঁসাই বহায়, মূৰ্তি বহায়। আৰু মই মোৰ চাৰিওপাশটো অলপ দেখাব যত্ন কৰিম আপোনালোকক। যেনেকুৱা আমি মাধৱ মন্দিৰত দেখিছিলোঁ তেনেকুৱাই ইয়াতো আছে হাজোৰ। এয়া চাৰিওপাশ মই অলপ চাই লওঁ। আপোনালোকে এটা দৃশ্য দেখাব চেষ্টা কৰিম। ইয়াত এটা পুখুৰী আছে, কিন্তু পুখুৰীটো স্কোৱাৰ এল টাইপত বনাইছে। মই অলপ দেখাব যত্ন কৰিম আপোনালোকক। চ' গৈ আছোঁ আমাৰ তলৰ ফালে, আৰু যাম কুলচিলৈ, য'ত কৈছিলোঁ আপোনালোকক। আহক আৰম্ভ কৰোঁ আমাৰ নেক্সট পাৰ্টটো ভিডিঅ'ৰ।